চোৰাং গৰু ব্যৱসায়ীৰ দপদপনি পুৱতি নিশা চোৰাং ব্যৱসায়ীৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী নিশাৰ অন্ধকাৰত উজনিৰ পৰা চোৰাং গৰু সৰবৰাহ পুৱতি নিশা এই বলেৰো গাড়ীখনে চোৰাং গৰু কঢ়িয়াই নিয়া দুখন ট্ৰাকক বাট মোকলাই দিয়াৰ বাবে বাধা দিছিল আৰক্ষীৰ টহলদাৰী এখন বাহনক ঘটনাস্থলী তিনিচুকীয়া জিলাৰ ডুমডুমা মাকুম বাইপাছৰ সমীপত আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে বলেৰোখনৰ আৰক্ষীয়ে প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনা পিছে সুযোগ বুজি বলেৰো গাড়ীখনে তিনিচুকীয়া চহৰৰ দিশলৈ পলায়ন কৰে অৱশেষত তিনিচুকীয়াৰ হিজুগুৰিত আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ গুলীত আহত নুমাল সিদ্দিক বৰ্তমানে চিকিৎসাধীন আনহাতে চৌকাতুল ইছলাম বৰা আৰু ৰাজু আহমেদ আৰক্ষীৰ জিম্মাত এই বলেৰো গাড়ীখন চেজ কৰোঁতে তেওঁ পুলিচৰ গাড়ী আগবাঢ়িব সুবিধা নিদিলে আৰু তাৰ ফলত সেই আগৰ ট্ৰাক দুখন পাৰ হৈ যোৱাত সুবিধা হ'ল তো তেওঁলোকে আহি মাকুম কেঁকুৰি পাওঁতে শ্ল' হওঁতে গাড়ীখন ৰখাব চেষ্টা কৰোঁ তেওঁলোকে ফায়াৰিং কৰিলে তাৰ ফলত আকৌ পুলিচৰ ফালৰ পৰাও ফায়াৰিং হ'ল তথাপি গাড়ীখন নৰখিলে কিছু সময়ৰ পিছতেই ডুমডুমা আৰক্ষীৰ আন এটা দলে দুখন ট্ৰাকত ৩৮টা গৰু জব্দ কৰে পিছে বলেৰোখনৰ আৰোহীসকলৰ পৰা কোনো মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই আনহাতে চোৰাং গৰু ব্যৱসায়ৰ কথা অস্বীকাৰ কৰিছে অভিযুক্ত আটকাধীন যুৱককেইজনৰ দাবী তেওঁলোকে আইনগতভাৱে গৰুৰ ব্যৱসায় চলাই আহিছে আৰু ইয়াত চোৰাং বুলি ক'লে আমি তেনেকুৱা কোনো বেপাৰ কৰা নাই আৰু যোনখিনি ৮ নম্বৰ কিবা কেছ হৈছে সেইখিনি মূলত এইবোৰ ৰিলেটেড হয় মানে আপোনালোকৰ গৰু ব্যৱসায় মই গৰু ব্যৱসায় কৰোঁ ট্ৰান্সপৰ্টিং গাড়ী পাৰ্মিটো আছে পিছে যদিহে যুৱককেইজনে আইনগতভাৱে গৰুৰ ব্যৱসায় চলাই আহিছে তেন্তে মাজনিশা আৰক্ষীক কিয় বাট এৰি দিয়া নাছিল ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে